কবিতাৰ শিৰোনাম কোনটোৰ সপোন কবি ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মা মই সপোনত দেখিলো দুটা সুন্দৰ ছোৱালী আৰু দুজনী নাক জিলিকা চকু টেলেকা টিলিকা টিলিকা পিলিকা পিলিকা চকিনী ছোৱালী। এটা কলা এটা বগা নাঙত পিঙত ফুল কথা পাতে টাকুত টাকুত কুট। এটাই কলে ফুট 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 ইটোৱে মা নাক জোকাৰি কলে দূৰ দূৰ। মা দেখিবলৈ এনেই ভাল ফুটুৱালীৰ নাচ কিবা কিবি গান গাই ফুচ ফুচ ফাচ মনে মনে কাম কৰে খোজ খাজ খাজ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি যখিনীহেঁতক নচুৱাই চুলিত ধৰি ধৰি। যখিনীহেঁতে নেপেলালে একেলগে ভৰি। চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি কুটুক কুটুক গুটুক কৰি ভূত পোৱালি চাপ মাৰি ভেঁকুৰা ভেঁকুৰি কৈ নাচে